হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই জ্যোতি গগৈয়ে আজি আপোনালোকলৈ লৈ আহিছোঁ মাছৰ সৈতে বিলাহীৰ এটা বিৰাটেই টেষ্টি ৰেচিপিটো আপোনালোকে শেষলৈকে চাব আৰু জনাব কমেণ্ট কৰি কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। তেনেহ'লে চাওঁচোন আহক ভিডিঅ'টো। এই মাছখিনি মই ভালদৰে ধুই ল'লোঁ। এতিয়া মই ইয়াতে এচামুচ নিমখ দি লৈছোঁ আৰু লগতে আধা চামুচ হালধি দি লৈছোঁ। এইখিনি মই এতিয়া ভালদৰে সানি ল'ম। আৰু এইফালে লৈ লৈছোঁ 3টা বিলাহী, এটা ডাঙৰ পিঁয়াজ, 2টা কেঁচা জলকীয়া, আদা আৰু নহৰু। এইফালে গেছৰ ওপৰত মই কেৰাহী এখন উঠাই ল'লোঁ। কেৰাহী গৰম হ'ল। এতিয়া মাছখিনিৰ জোখাৰে মই তেল দি লৈছোঁ। এয়া তেলখিনি গৰম হৈ গৈছে। এতিয়া মই ইয়াতে মাছ কেইপিচ ফ্ৰাই কৰি ল'ম। এয়া চাওকচোন, মাছখিনি লুটিয়াব হৈয়ে গৈছে। এতিয়া মই এপিচ এপিচকৈ এইদৰে মাছখিনি তল ওপৰ কৰি লৈছোঁ। এটা ছাইড হৈয়ে গৈছে আৰু ওপৰৰ ছাইডটো অকণমান ৰঙচুৱা হ'লেই মাছখিনি হৈয়ে যাব ফ্ৰাই কৰা। মাছখিনি অকণমান লাহে লাহে লৰাব লাগে, নহ'লে ভাগি যাব পাৰে। এয়া চাওকচোন, মাছখিনি মোৰ ফ্ৰাই কৰি হৈ গ'ল। ইমানটো জোখতে মই মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই মাছ কেইপিচ কাঢ়ি ল'ম। সেই একেখিনি তেলতে মই আধা চামুচ গোটা জিৰা দি লৈছোঁ আৰু লগতে পিঁয়াজ আৰু কেঁচা জলকীয়াও দি দিছোঁ। এতিয়া মিডিয়াম ফ্লেমতে মই পিঁয়াজখিনি এইদৰে লাহে লাহে ভাজি থাকিম। এয়া পিঁয়াজখিনি অকণমান ৰঙচুৱা হৈছে। এতিয়া মই আদা আৰু নহৰুৰ পেষ্টখিনিও ইয়াতে দি লৈছোঁ আৰু এইদৰে মই আদা নহৰুৰ কেঁচা গোন্ধটো নোযোৱালৈকে মিডিয়াম ফ্লেমতে অকণমান সময় ভাজি থাকিম। এয়া চাওকচোন, পিঁয়াজখিনি ৰঙচুৱা হৈ আহিছে। এতিয়া মই বিলাহী 3টা এইদৰে পেষ্ট বনাই লৈছিলোঁ। এতিয়া বিলাহীৰ পেষ্টখিনিও মই ইয়াতে দি দিছোঁ আৰু এইদৰে গোটেইখিনি মিক্স হৈ যোৱাকৈ মই লৰাই দিছোঁ। এতিয়া মই ইয়াতে দিম হালধি আধা চামুচ আৰু জলকীয়া গুড়ি আধা চামুচ, লগতে নিমখ দিছোঁ আধা চামুচ। নিমখ হালধিখিনি দিয়াৰ পাছত এইখিনি মই আকৌ এবাৰ ভালদৰে লৰাই দিছোঁ আৰু ঢাকনখন মাৰি 2 মিনিটমান এইদৰে ভাজি থাকিম। এয়া দেখিছেনে, বিলাহীখিনি ইমান ধুনীয়াকৈ গলি গৈছে আৰু বহুত ধুনীয়া গোন্ধ এটা ওলাইছে ইয়াৰ পৰা। এতিয়া মই এইখিনি আকৌ এবাৰ এইদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াতে দিম 1 কাপ গৰম পানী। বেছি জোল নকৰোঁ, সেয়েহে মই পানী 1 কাপেই দিছোঁ। এতিয়া মই এইখিনি আকৌ এবাৰ এইদৰে লৰাই দিছোঁ। এতিয়া মই ফ্ৰাই কৰি থোৱা মাছ কেইপিচ এইদৰে জোলত দি লৈছোঁ আৰু 5 মিনিটমান মই এইদৰে উতলিবলৈ দিম। এয়া চাওকচোন, 5 মিনিটমানৰ পাছত ফাইনেলি মোৰ মাছৰ কাৰীখন ৰেডি হৈ গৈছে আৰু দেখিবলৈও কিমান যে ধুনীয়া হৈছে, খাবলৈও বহুত টেষ্টি হ'ব।
আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ নতুন এটা ভিডিঅ' লৈ আহি আছোঁ। আজিলৈ বাই।